আজিকালি স্কুল খোলা নহয়, তই স্কুল যাবি নাই? ধনটো মই আকৌ স্কুল যাম নেকি? অঁ তো ইয়াত চবেই স্কুল যায়, আমাৰ সমনীয়া আৰু তইতো ইমান ডাঙৰ নহয় ন, আমাৰ লগৰ ইহঁতেও স্কুল যাব লাগিব। হ'ব যাম তেন্তে স্কুললৈ ময়ো। কোনে ক'ত যাব? এই স্কুল যাব নোৱাৰে, তই ধনটো স্কুল যা, এই স্কুল যাব নোৱাৰে, এই মোৰ লগতে থাকিব, মোৰ ঘৰৰ কামত সহায় কৰিব। ৰিমিয়ে কেলৈ নাযাব মা স্কুল? মইতো স্কুললৈ গৈছোঁ, তাইও এতিয়া এইখন ঘৰৰ ছোৱালী যেতিয়া তাই কেলৈ স্কুললৈ নাযাব? নালাগে ধনটো, তই যা স্কুললৈ, মই নাযাওঁ, মই মাৰ লগত থাকিম, মাৰ লগত কাম বন শিকিম। অঁ এই মোৰ লগতে থাকিব, ঘৰতে থাকিব, এই স্কুল নাযায়, এই কি আনিলোঁ বুলি কি স্কুল পঠিয়াম নি? এই মোৰ লগত থাকি মোৰ ঘৰৰ কামত সহায় কৰিব। অঁ পাপা তই পাপাক মাতি বুলি কি স্কুললৈ পঠিয়াম বুলি ভাবিছে নি? নপঠিয়াম। কি হ'ল ধনটি? চোৱাচোন পাপা, মায়ে কৈছে ৰিমি স্কুললৈ যাব নোৱাৰে হেনো। ৰিমিটো এতিয়া আমাৰ ঘৰৰে ছোৱালী ন, মই স্কুললৈ যাব পাৰিছোঁ যেতিয়া তাই কেলৈ স্কুললৈ নাযাব? হয় হে, তুমি কেলৈ তাইক স্কুললৈ নপঠোৱা? তাই দেখোন স্কুল যাব পাৰিবই আকৌ, তাই এতিয়া এইখন ঘৰৰ ছোৱালী যেতিয়া স্কুল যাব তাই। এইবোৰ কাৰণতে মই তাইক ইয়াত নাৰাখোঁ বুলি কৈছিলোঁ, ঘৰত নানো বুলি কৈছিলোঁ। আপোনালোকে সেই কোৱাৰ কাৰণে আনিলোঁ, এতিয়া তাই মোক ঘৰৰ কামত সহায় কৰিব লাগিব। তাই স্কুল যাব নোৱাৰে, আৰু তাই স্কুলৰ নামত আমি টকা পইচা খৰচ কৰিব নোৱাৰোঁ। হ'ব পাপা, মই স্কুল নাযাওঁ, মই মাৰ লগতে কাম কৰিম, মাৰ পৰা কাম শিকিম। নহয়, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। তাই এতিয়া আমাৰ ঘৰৰ ছোৱালী যেতিয়া, তাই ধনটি যেনেকৈ স্কুল গৈছে তাইও স্কুল যাব, আৰু এইটো মোৰ শেষ কথা, তুমি যিমান ক'লেও নহ'ব, এইটো মোৰ লাষ্ট কথা, তাই স্কুল যাব। বাবা আৰু আমি দুটা এতিয়া একেখন স্কুলতে পঢ়িম, একেলগতে যাম দেই। মা পাপা, মই স্কুল নাযাওঁ, মই ইয়াতে থাকিম। আপোনালোকে মোক ঘৰত থাকিবলৈ দিছে, আপোনালোকৰ ছোৱালী হিচাপে ৰাখিছে, সেইটোৱে মোৰ কাৰণে বহুত। স্কুল মই নাযাওঁ। নহয় ৰিমি, তই স্কুল যাব লাগিব। তই কেলৈ স্কুল নাযাবি? ধনটিয়ে গৈছে যেতিয়া তইও স্কুল যাবি, দুয়োটাই সমানে একেখন স্কুলতে পঢ়িবি, একেলগতে আহিবি, আৰু তই পঢ়া ভাল কৰিব লাগিব, তই ভালকৈ পঢ়িবি। যি কৰে কৰি থাকক আপোনালোকে, মোৰ দৰকাৰ নাই। এৰা, তুমি তেনেকৈ ক'লে নহ'ব নহয়। তাইক আমি এতিয়া ছোৱালী হিচাপে ৰাখিছোঁ যেতিয়া, আমি ধনটিৰ মানে চোৱা চিতা কৰিব লাগিব, তাই শিক্ষাও দিব লাগিব, তাই ভাল বেয়াও চাব লাগিব। তুমি তেনেকৈ ক'লে নহ'ব নহয়। আপোনালোকে যদি স্কুলত দিব বিচাৰিছে দিয়ক, কিন্তু মই ইয়াত মান্তি নহয়। এই তুমি যি কৰা কৰি থাকা, মুঠতে ৰিমি স্কুললৈ যাব আৰু। ৰিমি, ধনটি, আজিৰ পৰা দুয়োটাই একেলগতে স্কুল যাবি দেই, আৰু ভালকৈ পঢ়িবি দুয়োটাই। হ'ব পাপা। ৰিমিয়ে মই আজিৰ পৰা তেন্তে একেলগে স্কুল যাম আৰু। অঁ ধনটি, আমি দুটা আজিৰ পৰা একেলগতে স্কুল যাম দেই। ব'ল এতিয়া স্কুল যাবলৈ ৰেডি হ'মগৈ। পাপা আপুনি ইমান ভাল, মই ভালকৈ পঢ়িম পাপা। হ'ব ৰিমি, ভালকৈ পঢ়িলেই হ'ল। যা এতিয়া স্কুল যাবলৈ সাজু হ'গৈ যা।